হেল্ল' গাইজ, মই এটা নতুন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ মানে আজি প্ৰথম ভিডিঅ' হয় ইউটিউবত। তো প্ৰথম ভিডিঅ' দিবলৈ গৈছোঁ আৰু কেনেকুৱা হয় ফাৰ্ষ্ট ভিডিঅ' মানে দিবলৈ গৈছোঁ জীৱনত মানে। তো আজি এতিয়া আছোঁ মই মোৰ হেৰিয়াত খেতি লাগিছে পূৰা, দিছে নাইবা এইফালে গোটেই জংঘল চাওক, জংঘল এইফালে। আৰু এইফালে এইফালে খেতি কৰা হৈছে। এইফালে আপোনাৰ ব্ৰকলি আছে, তাৰপিছত বন্ধাকবি, তাৰপাছত ফুলকবি। তো কি হ'লে এইফালে মানে পূৰা মানে আপোনাৰ কি হয়, এই চাইডৰ পৰা মানে পূৰা আপোনাৰ হেৰি আহে বান্দৰ আহি মানে পূৰা একদম চেচ কৰি দিয়ে মানে বান্দৰ অৱস্থা। তো এইফালে আলু খেতি কৰি আছে নে পূৰা আলু হৈ আছে। তো আলু খেতি আছিলে আপোনালোকক লৈ যাওঁ পাওঁ। তো ব'লক আলু খেতি যাওঁ। আছে তো এইখিনি হ'ল পিঁয়াজ, সৰু বিলাহী, আৰু এইফালে আছে লাই শাক, আৰু আপোনালোকক দেখা বিচাৰিম এইখিনি বছ। আৰু আছে ভিতৰত মই লৈ গৈছোঁ আপোনালোকক, ইয়াৰ ভিতৰত লৈ গৈছোঁ আপোনালোকক। ইয়াত কি আছে আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। এই হ'ল আমাৰ জনি ঐ হা, ক'ত পলাইছ ঐ, ক'ত পলাইছ? ই মানে পূৰা পলাইছে মানে। এতিয়া ভিতৰলৈ আপোনালোকক লৈ যাম দেই, এই ব'লক। তো গাইছ এয়া চাওক, এইখিনি এতিয়া হৈছে আৰু এইটো ফুলকবি আৰু এইফালে ব্ৰকলি লাগি আছে। আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। ব্ৰকলি এইখিনি পূৰা নতুনকৈ হৈছে, কিন্তু এইটো এনেকৈ ঢাকি দিবলগীয়া হৈছে, নহ'লে কি হৈছে মানে বান্দৰে মানে পূৰা সোমাই চব খাই খতম কৰি দিয়ে। এনেকুৱা বান্দৰ আহে এই চাইডৰ পৰা আহে, একদম 20-30টা বান্দৰ আহিব, চব খতম কৰি দিয়ে। আৰু আপোনালোকক দেখুৱাম পূৰা মানে পুৰত হৈছে মানে। এইকেইদিন মানে আমি এইবোৰে খাই আছোঁ, বন্ধাকবি, ফুলকবি আৰু ব্ৰকলি বেছিকৈ খোৱা হৈছে। ব্ৰকলি পূৰা লাগিছে মানে। এই আপোনালোকক দেখাইছোঁ, এইটো বনিছে আৰু সৰু হৈ আছে, এয়া পূৰা লাগিছে। এইটো পূৰা হৈ গৈছে খাবলৈ পোৱা চাওক। এইটো গাইছ পূৰা ফুলকবি বনি আছে পূৰা, বন্ধাকবি। এইটো ডাঙৰ এটা, এইটো এটা, এই চবফালে বন্ধাকবি। এইফালে চাওক। আৰু গাইছ চাওক, এইটো কেনেকুৱা ধৰণৰ হয় চাওকচোন, কালাৰটোৱে বেলেগ। মইতো দেখা নাই, ফাৰ্ষ্ট টাইম এইটো কৰা হৈছে। হোৱা নাই, খাব পৰা হোৱা নাই মানে বস্তুটো। খাব পৰা যেতিয়া হয় তেতিয়া মানে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো এয়া চাওক, মানে পুৰত হোৱা নাই মানে, এইটো বেছিদিন হোৱা নাই মানে লগোৱা, আজি প্ৰায় এমাহমান হৈছে মানে হোৱা নাই। তো আৰু এইখিনি ব্ৰকলিটো আপোনাৰ বেয়া হৈ গৈছে। এইটো ব্ৰকলি খাই মানে শেষ হৈ গ'ল, এতিয়া অলপ কম আছে। এইফালে মানে পূৰা ব্ৰকলি আছিলে, শেষ হ'ল মানে, চব খাই শেষ হৈ গ'ল। পূৰা মানে সেইটো ডাঙৰ এইটো চিষ্টেমটো মানে বহুত এইটো বেলেগ অলপ। তো বন্ধুসকল মানে কি হ'ল, প্ৰথম মই ইউটিউবত ভিডিঅ' দিমতো, বন্ধুসকল মানে কেনেকুৱা হৈছে কি কথা আপোনালোকে কমেণ্ট কৰি জনাব। আৰু মানে বা ভুল হৈছে যদি ক'ব। মানে ফাৰ্ষ্ট টাইম দিছোঁতো, ইমান এটা নাজানো আৰু। ডাঙৰ ইউটিউবাৰ হ'ব লিখা, যেনেকৈ ডিম্পু হওক, বিকাশ চেত্ৰী হওক, আৰু আমাৰ এজন আছে হিন্দীত দিয়ে মানে, তেওঁ বি ভইচ নেকি, মই মানে খুব চাওঁ তাৰ ভাগৰ ভিডিঅ'। বি ভইচৰ ভিডিঅ'টো বেছিকৈ চাওঁ, ভাল লাগে ভিডিঅ' চাই। তো সিহঁতকে দেখিয়ে মানে মই ওলাই গ'লোতে, মই ভাবিলোঁ ময়ো ভিডিঅ' বনাব পাৰিম বুলি। তো চেষ্টা কৰিম, আমি গাঁৱত থকা মানুহে আৰু। তো কি ভিডিঅ' দিব চেষ্টা কৰিম আপোনালোকক, ভাল ভিডিঅ' দিব পাৰোঁ ন। তো জংঘলখন চাওকচোন কিমান ডাঙৰ, বহুত বেছি ডাঙৰ জংঘল। আজি মানে এনেকুৱা দিন, মানে গোটেই দিনটো মানে আজি আন্ধাৰ হৈ আছে মানে, ৰাতিপুৱাৰ পৰা শুই উঠাৰ পৰা আন্ধাৰ হৈ আছে মানে, বৰ হোৱাই নাই মানে, ঠাণ্ডা। আজি কালি ৰাতি বৰষুণ দিছিলে। তো এতিয়া মই আহিছোঁ মানে কিটচেনলৈ। আমাৰ এই দেখিছে নহয়, পূৰা কিটচেন পৰা ধোঁৱা হৈ আছে। এইফালে দেখাইছিলে আপোনালোকে আলু খেতি, তো চব সৰু আলু একদম উঘালি লৈ অহা আছে।
ব্যৱস্থা আলু পূৰা। তো এইফালে চাহ বনি আছে, এইফালে ভাত বনি আছে, দাইল বনি আছে, দাইল পূৰা বনি আছে, হোৱা নাই আৰু হ'বগৈ। মানে ৰাতি মানে এতিয়া হৈ গৈছে মানে কি হ'ল মানে ৰাতি বনাবৰ কাৰণে এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিয়া হ'ল। এতিয়া কমচে কম 4-5টা বাজিছে, এতিয়াৰ পৰা মানে ষ্টাৰ্ট হৈ গৈছে বনাবলৈ। তো এয়া আমাৰ পেহী এইজনে বনাই আছে এতিয়া পূৰা মজাকৈ। কিবা এটা কওক মোক ক'লে চাইছে ক'লে চাওক। অঁ এই আমাৰ জনি ভিতৰলৈ গুচি আহিলে ঐ। অঁ তাৰপৰা ইয়াত দেখিছে নাপাওঁ তাত লগাই ওলকবি, এই বন্ধাকবি দিছিল দেখাইছিল যে আপোনাৰ ডাঙৰ ডাঙৰ বন্ধাকবি। এয়া চাওক পূৰা ডাঙৰ ডাঙৰ বন্ধাকবি এতিয়া কাটিব। একদম ধোঁৱাই মানে আৱৰি ধৰিছে। আৰু এই চাইডে মানে দেখাইছোঁ আপোনালোকৰ ভিউটো মই পিছফালৰ। এয়া চাওক এয়া চাওক আলু বান্দৰ ৰাখি বান্দৰৰ কাৰণে দিগদাৰী বান্দৰ আলু খাওঁতে ডাঙৰ ধুনীয়া ধুনীয়া আলু দিছে। তো আমাৰ পোৱালি কেইটামান আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চাব দেই এইকেইটা পূৰা শুই আছে, তিনিওটা শুই আছে। দিনটো মানে চিঞৰ বাখৰ কৰিলে, এতিয়া মানে ৰাতি শুইছে আৰু এতিয়া পূৰা শুবলৈ চেষ্টা কৰিছে। সিহঁতি নহ'লে মানে চিঞৰ বাখৰ কৰিছে। ভিতৰত ভৰাই থৈছোঁ এতিয়া। আপোনালোকক এতিয়া মই আগফালৰ ভিউটো দেখাইছোঁ ইয়াৰ ঘৰৰ। তো এয়া চাওক আগফালৰ ভিউটো পূৰা পথাৰে চাৰে পূৰা পথাৰ। আজি ঠাণ্ডা মানে সাংঘাতিক ঠাণ্ডা পৰি আছে। তো বন্ধুসকল মানে কি হ'ল, তো বন্ধুসকল আজি মানে ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ আৰু। তো ভিডিঅ' যদি অকণ চাই ভাল পালে তেতিয়াহ'লে লাইক চাইক এটা কৰিব আৰু। বাই বাই।